হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। মই ৰীতাশ্ৰীয়ে আজি আপোনালোকলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। এখন আপোনালোকে দেখিছে নিশ্চয়, তাত মই গামোচা লগাইছিলোঁ। আজি মই যোনটো ভিডিঅ' আৰম্ভ কৰিব লৈছোঁ, সেই ভিডিঅ'টো হৈছে আমি গামোচাত সাধাৰণতে অতি কম সময়তে কেনেদৰে ফুল বাচিব পাৰোঁ। হাতেৰে বাচি থাকিলে বহুত দেৰি হয়, আমি হিৰক বান্ধি ল'ব পাৰোঁ। তাকে এই হিৰকটো বন্ধা দুটা পদ্ধতি আছে, এটা অলপ দীঘলীয়া প্ৰচেছ হয়, এটা অলপ সময় কম লাগে। দুইটা পদ্ধতি আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাককচোন, মই কেনেদৰে বান্ধিছোঁ হিৰকটো। চাই থাকক ভিডিঅ'টো আগলৈ, স্কিপ নকৰাকৈ অলপো। তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছে, প্ৰথমতে মই ফুলৰ কাঠি কেইটা আছে হিচাপ কৰি লৈছোঁ। মোৰ ফুলটোত আছিলে 19টা কাঠি, সেইকাৰণে 19ডাল দনত মই বান্ধিম। এনেকৈ প্ৰথমৰ পৰা ৰঙাখিনি বাদ দি যি বগা এযোৰা এযোৰা পৰে সূতা, প্ৰথম দনডালত তাৰ প্ৰথম যোৰা সূতা গাঁঠি দিম। এনেকৈ প্ৰচেছটো চলি থাকিব। তাৰ নেক্সট যোনযোৰা পৰিব সূতা, সেইযোৰা লৈ আকৌ ছেকেণ্ড দনডাল যোনডাল আহিব, ছেকেণ্ড দনডালত আকৌ সেই বৰ সূতা এডাল লৈ, আপোনালোকে বেলেগ সূতাও দিব পাৰে। মই ইয়াত বৰ সূতা ব্যৱহাৰ কৰিছোঁ। বৰ সূতাটো ষ্ট্ৰং নিচিগে সহজে, সেইকাৰণে মই বৰ সূতাটো ব্যৱহাৰ কৰিছোঁ। এনেকৈ আকৌ গাঁঠি দি লৈছোঁ। সেনেকৈ শেষলৈকে এনেকৈ চিৰিয়েলকৈ গাঁঠি দি যাব। এয়া দেখিছে মই কেনেদৰে দিছোঁ। আকৌ এযোৰা সূতা বাছি লৈছোঁ, 3 নম্বৰ দনডালত আকৌ বান্ধিছোঁ। আপোনালোকে ভিডিঅ'টো ভালদৰে দেখিছেনে নাই জানো। চাই থাকক। ধূলি ৰুৰণি ঠেলি ভাহি আহে, ভাহি আহে। কোমল মাটিৰ গান গুণ গুণ গুণ, কোমল মাটিৰ গান গুণ গুণ গুণ, এজাক সপোন যেন। আপোনালোকে দেখিছে মই চিৰিয়েলিকৈ বান্ধি বান্ধি মাজৰ পাইছোঁগৈ, গামোচাখনৰ সোমাজ পাইছোঁগৈ। বান্ধি হ'ব আৰু এতিয়া। ভাল পোৱা লাহে লাহে বাঢ়ি আহে, আধৰুৱা এটি এটি ভাৱনাতে ভাৱনাতে থৈ দিয়া বহু কথা হেঁপাহতে, কম হিয়া খুলি আজি আপোনাকে, হয় দেৰিকৈ নাহিব, আমনি কৰিব বুকুখনে ঘনে ঘনে, প্ৰণয়ৰে ৰং কপালত আঁকি ৰাখিবনে মৰমে বুকুতে সাৱটি, অভিমান এতিয়া মোৰ হিৰকটো বান্ধি কমপ্লিট হৈ গ'ল। কাষৰতে ৰলে আপুনি, এই অভিনয় মৰম কি এতিয়া মই আপোনালোকৰ আগত হিৰকৰ প্ৰথম কাঠিটো কেনেদৰে তোলে অভিমানো বাঢ়িব আজি, কাষৰতে ৰলে আপুনি, ওপৰলৈ উঠাব লাগে। মোৰ অনুৰা পাকখোৱাওতে যোনখিনি দন ওপৰলৈ উঠিব, আপুনি। সেইখিনি দন ওপৰলৈ উঠোৱাব। এই হাকুটা দুডাল দেখিছে, সেই দুডালত এনেকৈ ভৰাই পিনে এতিয়া চিৰি ভৰাব, আৰু যিখিনি দন ওপৰত উঠি আছে সেইখিনি ওপৰলৈ উঠাব। আপোনাৰ কাঠিটো ক্লিয়াৰ হ'ব। আৰু এইটো চাওকচোন ভিডিঅ'টো কেনেকৈ কৰিছোঁ, মই ভালদৰে বুজা ক'ব জনা নাই।
এটি এটি ভাৱনাতে ভাৱনাতে থৈ দিয়া বহু কথা হেঁপাহতে কম হিয়া খুলি আজি আপোনাকে প্ৰথম পদ্ধতি হয় দেৰি আৰু দ্বিতীয় পদ্ধতিটো আপোনালোকে চাওকচোন কেনেদৰে তুলিছোঁ মই মোৰ কাঠি যিহেতু 20টা হয় ফুলৰ কাঠি 20টা হয় সেইকাৰণে মই 19 ঘৰ কাঠি 19 ঘৰ পেলাই এটা কাঠি তুলিছোঁ মানে এযোৰা সূতা তুলিছোঁ আকৌ 19 ঘৰ পেলাই আকৌ এডাল তুলিছোঁ 19 ঘৰ পেলাই আকৌ এডাল তুলিছোঁ সেনেদৰে গোটেইখিনি তুলি ল'লোঁ মই দেখিছে এনেদৰে তুলি ল'লোঁ তাত এতিয়া এই বৰ এবাৰে চিৰি ভৰাই যোনটো এটা এটা যে কাঠি উঠাইছিলোঁ তাৰ পৰা আমি ষ্টাৰ্ট কৰিম প্ৰথম বন্ধাটো প্ৰথমতে সেই কাঠিডালতে প্ৰথম দণ্ডালত এটা গাঁঠি দি লৈছোঁ এই বৰগুলি এটা দৰকাৰ হ'ব তাৰ কাৰণে আমাক কেইটা দৰকাৰ হ'ব ফেঞ্চি বুলি প্ৰথমতে সেই দণ্ডালত প্ৰথম ফাৰ্ষ্ট দণ্ডাল যোনডাল আছিলে সেইডালত প্ৰথমতে সেইটোৱে গাঁঠি দি লৈছোঁ তাৰপাছত সেই যোনটো এটা উঠাইছিলোঁ কাঠি একণি সূতা যে উঠাইছিলোঁ সেইডালত পাক খুৱাই পিনে আকৌ আমি দণ্ডালত এটা পাক দিম এনেদৰে চাই থাককচোন কেনেদৰে কৰিছোঁ নিশ্চয় বুজিব পাৰিছে আপোনালোকে কেনেদৰে কৰিছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে নাচালে গম নাপাব কেনেদৰে কৰিছোঁ প্ৰথম দণ্ডালত সদায় এডাল এডাল সূতা উঠিব এটা এটা কাঠি উঠিব আৰু তাৰ নেক্সট যে আৰম্ভ হ'ব তাৰ পৰা দুটা দুটা কাঠি আৰম্ভ হ'ব প্ৰতিডালতে কাজলখনা তোৰে দুচকুত দেখো চেনেহৰে চা অসৰল মনা তোৰে মুখনিৰ কিনো আৰু অৱশেষত মোৰ ৰগটো বান্ধি হৈ গ'ল কেনেদৰে উঠিছে আপোনালোকে দেখিছে নহয় আৰু আপোনালোকে দেখিবলৈ পাইছে প্ৰথমতে যিদৰে একাউনি এটা গাঁঠি উঠিছিলে ঠিক তেনেদৰে একেবাৰে লাষ্টৰ দণ্ডালতো সেনেদৰে উঠিছে এক এককৈ উঠিছে বাকীবোৰ দুই দুইকৈ উঠিছে তেনেহ'লে ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰোঁ আপোনালোকৰ যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব আজি তেনেহ'লে ভিডিঅ'টো ইমানতে সামৰোঁ বাই বাই